অসম উদ্যান সমিতিৰ সমূহ কাৰ্যকৰ্তা, লগতে আমাৰ অসম চৰকাৰৰ বিষয়ববীয়া আৰু লগতে অন্যান্য আমাৰ যি ষ্টেক হোল্ডাৰ্ছ আছে তেখেতসকল যি উপস্থিত আছে সকলোকে মই সম্বোধন কৰিছোঁ। আমাৰ অসম উদ্যান সমিতিৰ ফালৰ পৰা আমি গ্ৰিটিংছ আপোনালোকক জনাইছোঁ ৰাতিপুৱাই। আজি আমি আপোনালোকক ইয়ালৈ মাতি আনিছোঁ আমাৰ প্ৰতি বছৰে পতাৰ নিচিনাকৈ এই বছৰো অসম কৃষি আৰু উদ্যান মেলা পাতিবলৈ আমি যোজা কৰিছোঁ। এই মেলা 26, 27, 28 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চত 4 দিনীয়াকৈ পাতিবলৈ আমি যোজা কৰিছোঁ। আমাৰ আপোনালোকে জানে এই উদ্যান মেলা প্ৰতি বছৰে অনুষ্ঠান কৰি অহা হয় আৰু বহুত টেকনিকেল কিবা কিবি কাৰণত যোৱা বছৰ আৰু তাৰ আগৰ বছৰ আমাৰ এই অনুষ্ঠানটো পাতিব পৰা হোৱা নাছিলে আৰু এই বছৰো আমি চৰকাৰৰ লগত কথা পাতি অসম উদ্যান সমিতিয়ে এই বছৰ ফেব্ৰুৱাৰী মাহত লাষ্টত আমি পাতিবলৈ যোজা কৰিছোঁ। আমাৰ এইটো অনুষ্ঠান আমি আৰম্ভ কৰোঁতে বহুত দেৰি হ'ল, সেইকাৰণে মাৰ্চৰ 1 তাৰিখ পালেহি। আমি আৰম্ভ কৰিছিলোঁ, আমি আচলতে প্ৰথমতে আৰম্ভ কৰিছিলোঁ 22 জানুৱাৰীত আমি আৰম্ভ কৰিছিলোঁ, কাৰণ চৰকাৰৰ ফালৰ পৰা তেখেতসকলে যোৱা বছৰৰ নিচিনা এইবাৰো এইখন এপ্ৰিল কনক্লেভ হিচাপে পাতিম বুলি ভাবিছিলে, কিন্তু তেখেতসকলে নোৱাৰাৰ কাৰণে আমি যেতিয়া তেখেতক আমাৰ মাননীয় কৃষিমন্ত্ৰী অতুল বৰাদেৱক আমি এপ্ৰ'চ কৰিছিলোঁ। তেখেতে ক'লে যে আমাৰ যিহেতু এইটো কৰা নহ'ব, আপোনালোকে আগবাঢ়ক, আমি আপোনালোকক সহায় সহযোগ কৰিম। আৰু সেইমৰ্মে আমি 22 জানুৱাৰীৰ পৰা আমি কামত লাগি গ'লোঁ আৰু মাননীয় কৃষিমন্ত্ৰীক আমাৰ মুখ্য পেট্ৰন হিচাপে লৈ আমাৰ এখন অৰ্গেনাইজিং কমিটি এখন পাতি দিলোঁ, 80জনীয়া অৰ্গেনাইজিং কমিটি। তাত আমাৰ অসম চৰকাৰৰ APC, ডাইৰেক্টৰ এগ্ৰিকালচাৰ, ডাইৰেক্টৰ হৰ্টিকালচাৰ, লগতে বহুত বিষয়ববীয়া আৰু আমাৰ অসম উদ্যান সমিতিৰ সকলো সদস্য, লগতে আমাৰ বহুত যিটো প্ৰাইভেট ষ্টেক হোল্ডাৰ্ছ আছে তেখেতসকলেও আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আমাৰ এইখন মেলা, যে কৃষি উদ্যান মেলা, ইয়াৰ আমাৰ উদ্দেশ্যটো অলপ আগতে আমাৰ এংকৰে ক'লে। আমাৰ ইয়াত উদ্দেশ্য হ'ল যে আধুনিক যিখিনি আমাৰ প্ৰযুক্তি কৃষি আৰু উদ্যান, সেইখিনি আমি ইয়াত প্ৰতি বছৰে সকলোৰে কাৰণে অ'পেন কৰি দিওঁ। আৰু আমাৰ উদ্দেশ্য হয় যে আমাৰ যিটো নৱপ্ৰজন্মই, মেইনলি নৱপ্ৰজন্মই উদ্যান শস্যৰ প্ৰতি আকৰ্ষিত হওক, তেখেতসকলে নিজৰ কৰ্মসংস্থানৰ কাৰণে উদ্যান শস্য আৰু কৃষিক লগত লৈ আগবাঢ়ক। ইয়াৰ লগতে গোটেই অসমৰ 35খন জিলাৰ সমূহ কৃষক আৰু লগতে FPO, FPC সকলো আমাৰ ইয়াত জড়িত হৈ আছে, তেখেতসকলে ইয়াত যোগদান কৰিব। আমি প্ৰথমতে যিহেতু আমাৰ এইখন পাতোতে আমি শূন্যৰ পৰা আৰম্ভ কৰিছিলোঁ। আমাৰ অসম উদ্যান সমিতিৰ অৱস্থা, ফাইনেন্সিয়েল অৱস্থা খুব ভাল নহয়। আমি যেতিয়া আৰম্ভ কৰিছিলোঁ আমাৰ শূন্যৰ পৰা, তেতিয়া আমাৰ সকলোৱে কৈছিলে যে আমি এইখন পাতিম আৰু আমি প্ৰত্যেকেই দান বৰঙণি দি পেলাই আমি এইখন পাতিম। সেই সূত্ৰে আমি প্ৰত্যেকেই 10,000 টকা দি পেলাই আমি ৰিফাণ্ডেবল, আমি এই পইচাটো আমি যেতিয়া পিছত উঠিব ঘূৰাই দিম বুলি কৈ আমি প্ৰত্যেকেই 10,000 টকা কৰি লৈ আমাৰ এই এইটো আৰম্ভ কৰিছিলোঁ। তাৰপিছত আমি আমাৰ সহযোগ আমি পাইছোঁ। আমাৰ অসম চৰকাৰৰ কৃষি বিভাগে আমাক সহায় কৰিছে, উদ্যান শস্য বিভাগে আমাক সহায় কৰিছে, বীজ নিগমে আমাক সহায় কৰিছে, অশোকাই আমাক সহায় কৰিছে, নাবাৰ্ডে আমাক সহায় কৰিছে, ইফকোই সহায় কৰিছে, টি বোৰ্ড, অসম কৃষি বিশ্ববিদ্যালয়, আটাৰী, নেটফি, স্পাইচেছ বোৰ্ড, নেশ্যনেল চিড কৰ্প'ৰেশ্যন, ICAR,
বৰাপানী যিটো ICR আছে, SBI, NRL, DIPR আৰু বিভিন্ন স্থানৰ পৰা আমাক প্ৰাইভেট যিবিলাক উদ্যানপ্ৰেমী তেখেতসকলে আমাক ইয়াত সহযোগ কৰিছিলে। গতিকে এইখিনি লৈ আমি আগবাঢ়িছোঁ। আমাৰ এতিয়ালৈকে বৰ্তমানে আমাৰ যিখিনি ষ্টলখিনি এতিয়ালৈকে কমপ্লিট যদি হোৱা নাই, ৰাতিৰ ভিতৰতে কমপ্লিট হ'ব। আৰু সকলোবিলাক যিটো প্ৰতিযোগী তেওঁলোকে এটা আহিব। আৰু আমাৰ এই প্ৰতিযোগিতাৰ আমাৰ এই প্ৰদৰ্শনীৰ লগতে আমাৰ প্ৰতিযোগিতা থাকিব ফুল, ফল আৰু ভেজিটেবল তাতো থাকিব। লগতে আমি কৃষকৰ সুবিধাৰ কাৰণে আমাৰ ট্ৰেইনিং আৰু ছেমিনাৰ ৰাখিছোঁ 4 দিনৰ কাৰণে। আৰু ট্ৰেইনিং আৰু ছেমিনাৰবিলাক আমাৰ স্পনচৰ কৰিছে অসম চৰকাৰৰ কৃষি বিভাগ আৰু উদ্যান শস্য বিভাগে। গতিকে এইখিনি লৈ আমি আগবাঢ়িছোঁ। আৰু আমাৰ থুলমূলকৈ আপোনালোকে নিশ্চয় জানিবলৈ বিচাৰিব বাজেট আমাৰ কেনেকৈ ক'ৰ পৰা কৰিম। আমি থুলমূলকৈ বাজেট আমি কৰিছিলোঁ 26 লাখ টকাত আমি বাজেটটো কৰিছিলোঁ গোটেই 4 দিনৰ কাৰণে। আৰু এতিয়ালৈকে সেই 26 লাখ টকাৰ আমি 13,200,000 টকা এতিয়ালৈকে আমাৰ হাতত পৰিছে। বাকীখিনি পইচা এতিয়া আমি পাম বুলি আশা কৰিছোঁ। বহুতো আমাৰ দিম বুলি কমিটমেণ্ট আছে। সেই কমিটমেণ্টৰ পৰা আমি এইখিনি কৰি যাম বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ ভিতৰতে আমাৰ যিটো নিজৰ বৰঙণি আছিল, সেই বৰঙণিখিনিও আছে। গতিকে আপোনালোকৰ সহায় সহযোগ বিচাৰিছোঁ। আৰু এইখিনি মই আৰু এটা এষাৰ ক'ব লাগিব। আমি গোটেই আমাৰ গ্ৰুপটো আমি নিউজ লাইভ চেনেল আমি এপ্ৰ'চ কৰিছিলোঁ। তেখেতসকলে সদায় আমাক যথেষ্ট সহায় কৰিছিলে যে আমাৰ যিহেতু বছৰৰ শেষ, আমি পইচা পাতি লৈ পেলাই আপোনালোকক হয়তো সহায় কৰিব নোৱাৰিম। কিন্তু এই যিটো আপোনালোকৰ পাব্লিচিটি যিটো স্ক্ৰল বা অন্যান্য পাব্লিচিটি, সেইখিনি আমি কৰি দিম। গতিকে সেইটো কাৰণে আমি ধন্যবাদ তেখেতসকলেও জনাইছোঁ। আৰু আপোনালোকে ইয়াত আহি আমাৰ ইয়াত এইখিনি যিটো আমাৰ গোটেই কৃষি উদ্যান মেলাৰ বিষয়ে জানিবৰ কাৰণে ইয়াত আহি উপস্থিত হৈছে আমাৰ নিমন্ত্ৰণ পক্ষে। গতিকে সেইকাৰণে আপোনালোকক পুনৰবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া অপেন কৰিছোঁ যে আপোনালোকে কিবা কুৱেশ্যন কৰিব খোজে। আমাৰ অলপমান 1 মিনিটৰ কাৰণে হৰ্টিকালচাৰৰ যিটো টেকনিকেল বিষয়ত অকণমান এষাৰ ক'বৰ কাৰণে মই ডক্টৰ হৰ্ষজ্যোতি বৰুৱাক ক'ম। তেখেত আমাৰ প্ৰাক্তন সঞ্চালক অসম উদ্যান শস্য আৰু ফুড প্ৰচেছিং। গতিকে তেখেতক মই টেকনিকেল কথা দুটামান ক'বলৈ কাৰণে ৰিকুৱেষ্ট কৰিছোঁ। নমস্কাৰ, আপোনালোকক অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ সভাপতি ডাঙৰে ক'লে যেনেকৈ আমি অসম উদ্যান সমিতি গঠন কৰিছিলোঁ। বাহিৰত গৈ দেখোঁ চবতে এইবিলাক আমাৰ প্ৰদৰ্শনী পাতে। বাংগালোৰত মই যেতিয়া পঢ়িব গৈছিলোঁ এগ্ৰিকালচাৰ, তাত দেখোঁ চব ডালিয়াৰ প্ৰদৰ্শনী হয়, মেংগোৰ প্ৰদৰ্শনী চব হয়। তেতিয়া মই 1994-ত এইটো দেখিলোঁ আমাৰ ইয়াতো পাৰিছোঁ এনেকুৱা এখন গঠন কৰিবলৈ। এনে ভাবি আহি আমি কেইজনমান আমাৰ এইটো হৰ্টিকালচাৰ ভাল পোৱা, ফুল ফল মূল ভাল পোৱা চবকে আমি লগ এখন কমিটি গঠন কৰিলোঁ 1918 চনৰ 18 আগষ্ট 1994 চনৰ। আৰু সেই বছৰে আমি ইয়াতে আৰম্ভ কৰিছিলোঁ। তেতিয়া আমাৰ মাননীয় আমাৰ তৰুণ গগৈদেৱ তেতিয়া খাদ্য ভাৰত চৰকাৰৰ মন্ত্ৰী আছিল, তেখেতে উদ্বোধন কৰিছিল। কিন্তু তেতিয়া আমাৰ মাত্ৰ 3-4খনমান নাৰ্চাৰী আছিল। তাৰপিছত আমি এই প্ৰদৰ্শনীৰ পৰা ইমান উপকৃত হয় দেখিয়ে প্ৰতি বছৰে আমি পাতিলোঁ। এনেকৈ পাতি আজি আপোনালোকে দেখিব আমি এইখনতে ফিল্ডখন নোপোৱাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কাৰণে আমাক পশু চিকিৎসা মহাবিদ্যালয়খন দিয়া কথা আছিল, নিদিলে। আৰু ইলেকশ্যনৰ কাৰণে শেষত নাপাই আমি ইয়াতে কৰিছোঁ। কিন্তু আমি ভাবাই নাছিলোঁ যে আমি 40টামান ষ্টল হৈ আমি এনজয় হিচাপে সৰুকৈ কৰিম। কিন্তু আপোনালোকে দেখিলে 80টামান ষ্টল হ'লে অলৰেডি আমি দিব পৰা নাই, কেঞ্চেল কৰিব লগা হৈছে। গতিকে আৰু আপোনালোকে কালিৰ পৰা দেখিব, এতিয়া জাষ্ট আৰু আজি ৰাতিৰ পৰা আহিব। এটা সুন্দৰ পৰিৱেশ হ'ব বুলি মই ভাবোঁ আপোনালোকে আহিলে। আৰু ইয়াৰ পৰা যথেষ্ট উপকৃত হয়। আৰু মই যিটো ক'ব গৈছোঁ, আপোনালোকে আমাৰ বাজেটৰ কথা শুনিলে, ক'ত 26 লাখ। আৰু আমি চৰকাৰে বা যিবোৰ আগতে পাতে ইণ্টাৰনেশ্যনেল পাতিলে আমাৰ য'ত 10-12 কোটি টকা খৰচ কৰা হয়। কিন্তু ইম্পেক্টটো একেই হয় যেন লাগে মোৰ।
বস্তুটো মানে যিখিনি দেখিব মানে আমি গতিকে মন কৰিলে চব হয় আমি সেনেকৈ চানমাৰী ফিল্ডত পাতিছিলোঁ জৰ্জ ফিল্ডত পাতিছিলোঁ পাতি মানে শেষত মানে লাষ্টত মানে আমি কৃষি বিভাগক যেতিয়া বুজি পালে কৃষি বিভাগে এই মেলাখন অত্যন্ত দৰকাৰী এনেকুৱা মেলাৰ দ্বাৰাই চবেই মানে নিজৰ প্ৰডাক্ট নিজৰ এক্টিভিটিটো নিজৰ ফুল খেতি কৰিছে প্ৰতিযোগিতাত দেখুৱালে ভাল পায় চবেই ইজনে সিজনক ভাল পায় আৰু কোম্পানীবিলাকেও তেওঁলোকৰ বস্তু ডিছপ্লে কৰি বা পাব্লিচিটি বিচাৰে আৰু এনেকৈ দেখিয়ে মানুহবিলাকে গ্ৰহণ কৰে আপোনালোকে নাৰ্চাৰী আমি গুৱাহাটীত মই যেতিয়া কৰিছিলোঁ তেতিয়া 4-5খন আছিল মাত্ৰ এতিয়া আপুনি গুৱাহাটীতে আপুনি যদি চাব চুকে কোণে আমাৰ এই হৰ্টিকালচাৰ নাৰ্চাৰী 200খনমান হ'ব চবৰে ঘৰে আনকি কিছুমানে আনকি ৰূপৰ ওপৰতো মানে কৰিব ধৰিছে খেতি কৰিব ধৰিছে নাৰ্চাৰীও কৰিব ধৰিছে ঠাই লগাবৰ কাৰণে গতিকে আপোনালোকৰ বিশেষ সময় নলওঁ এইখন মেলা সঁচাকৈ অত্যন্ত মানে এনেকুৱা আমি পাতিমে প্ৰতি বছৰে ভাবিছোঁ আৰু মানে এনেকৈ চৰকাৰে নাপাতিলেও চৰকাৰে আমাক অলপ সহায় কৰিলেই হয় আপোনালোকে গম পাইছে গতিকে আপোনালোকে সহায় কৰক আপোনালোকে যদি আমাক সহায় কৰে প্ৰচাৰ কৰে আকৌ যথেষ্ট মানুহ ইয়াত সমবেত হ'ব কাৰণ এইটোখন অলপ ভিতৰত যিহেতু আমাৰ বহুতে অলপ মানে এইটো মানে অলপ অসুবিধা পাইছে যে আমাৰ সচৰাচৰ তাত হৈ তালৈয়ে যায় আপোনালোকৰে বহুকেইজনে মোক আজি ফোন কৰিছে বুজি পোৱা নাই গতিকে আমি আজি ৰাতিৰ ভিতৰতে ব্যৱস্থা কৰিম বুলি ভাবিছোঁ গেট দিবা এটা কাৰ্চিন মাৰি হ'লেও গতিকে তাতে আপোনালোকৰ সহায়টো কিন্তু অত্যন্ত দৰকাৰী গতিকে আপোনালোকে যদি মিডিয়াৰ যোগে আমাক প্ৰচাৰ কৰি দিয়ে যথেষ্ট মানুহ উপকৃত হ'ব এই আপোনাক অনুৰোধ কৰি মোৰ সম্বোধনী মাৰিছোঁ ধন্যবাদ